গুড ইভিনিং ফ্ৰেণ্ডছ। জাষ্ট পালোঁ আৰু অফিচৰ পৰা। মই অফিচৰ পৰা আহিয়ে ঘৰত ভিডিঅ' বনাওঁ। আজি এটা মৰমক লৈ মই টপিক ক'ম। মৰম, ভালপোৱা আৰু আন্তৰিকতা একেই বস্তু, তাকে লৈ মই ক'ম। আজি মোৰ শহুৰৰ ঘৰখনৰ পৰা ভতিজা ল'ৰাটো আহিছিলে। এইখিনি আকৌ মোৰ মানুহজনে ভিডিঅ' কৰি ৰাখিছিলে। বহ ইমান কষ্ট কৰি আহিছা, বহুত কষ্ট হৈছে না। অৱশ্যে মই ঘৰৰ পৰা তেতিয়া অফিচ ওলাই গৈছিলোঁ। মানুহজন আছিলে, ল'ৰাৰ অফ যিহেতু আজি ডিউটি নাথাকে ফ্ৰাইডে, সিও আছিলে। ভতিজা ল'ৰাটোৱে এক বেগ চব্জি লৈ আহিছে। কিমানখিনি চব্জি আনিছে সেইটো ডাঙৰ কথা নহয়, এক টোপোলা মৰম লৈ আহিছে। সেই মৰম কিয় মই পালোঁ বা কিয় মই পাওঁ সেইটোহে আচলতে ডাঙৰ প্ৰশ্ন। যিজনে আনক মৰম দিব জানে তেওঁ আনৰ পৰা মৰম ল'বও জানে। কি কি আনিছে মই দেখাওঁ ৰ'ব আপোনালোকক। ভাল লাগি গৈছে জানেনে। সদায় আমি বজাৰৰ পৰা কিনি চব্জি খাওঁ, সদায় বজাৰৰ শুকান চব্জিবিলাকেই আমি পানী ধুই অকণমান সজীৱ কৰি খাওঁ। আজি যেতিয়া চব্জিখিনি দেখিছোঁ অফিচৰ পৰা আহি, আৰু মানুহজনেও মোক কোৱা নাই, মানুহজনে মোক ছাৰপ্ৰাইজ দিছে। কাৰণ তেওঁ জানে কিবোৰ কথাত মোৰ মনটো খুব ভাল লাগি যায়। যিবোৰ কথাত মোৰ মনটো ভাল লাগি যায় সেইবোৰ কথা মোৰ মানুহজনে আগতীয়াকৈ মোক নকয়, ছাৰপ্ৰাইজ কৰি ৰাখি থৈ দিয়ে। দেখাই আছোঁ ৰ'ব। এসোপা বস্তু লৈ আহিছে, দেখিছেনে? ৰ'ব মই এটা এটাকৈ খুলি আপোনালোকক দেখাই আছোঁ। এটা এটাকৈ মই খুলি দেখাম। মই মাটিত বহি লৈছোঁ, দেখাই আছোঁ আপোনালোকক কি কি আনিছে। মোৰ লগতে আপোনালোকৰো কিন্তু ভাল লাগি যাব বস্তুখিনি দেখিলে। এয়া চাওকচোন, ইমান গাল ক'লা কচু আনিছে। ক'লা কচুটো আপোনালোকে জানেই। এই কচুটো মই কিন্তু বাদাম আৰু বুটেৰে বনাওঁ, কেতিয়াবা বুট কেতিয়াবা বাদাম। এক গাল আমাৰ মানে 3জন মানুহ ন, আমাৰ 3-4 দিনমান যাব। ক'লা কচু লিভাৰত ভাল হয়, লিভাৰত ভাল। এয়া ক'লা কচু, এইটো কিন্তু কচুৰে হয়, কচু লতি বুলি কয়। এইটো মই কেতিয়াও বনাই খাই পোৱা নাই, বেলেগে বনাই দিয়া মই খাইছোঁ, শুকান মাছেৰে বনাই। এইটো অকণমান আইডিয়া ল'ব লাগিব, কাৰণ এইটো মই বনাই পোৱা নাই। এয়া চাওক, মই বনাই পোৱা নাই। এইটো বনাব লাগিব ভালকে, কাৰোবাক সুধিব লাগিব। এয়া কি বাৰু? এয়া ঔটেঙা। অ' মাই গড, ইমান গাল ঔটেঙা। আমি এটা ঔটেঙা মইতো 30 টকাতো কিনিছোঁ এটা ঔটেঙা। আৰু এতিয়া যিটো গৰম পৰিছে, এই গৰমত এই ঔটেঙা কোনে পায় আৰু। বহুত আনিছে ঔটেঙা। আৰু এয়া ঘৰৰ নেমু টেঙা, আমাৰ গাঁৱৰ, মোৰ শহুৰৰ ঘৰৰ, মানে মোৰ ভাই শহুৰৰ ঘৰৰ নেমু টেঙা লৈ আহিছে। কিমান যে মৰম এইবোৰ, এই মৰমবোৰ যে কেতিয়াও পাহৰিব নোৱাৰো। আৰু এয়া আমাৰ শহুৰৰ ঘৰৰ ওচৰত ৰেল লাইন এটা গৈছে হা, ৰেল লাইনৰ একদম কাষে তলৰ ফালে নামনি থাকে ন, নামনিত এয়া ঢেকীয়া শাক হয়। আমি গ'লে খাওঁৱেই ঢেকীয়া শাক। এইবোৰ ফ্ৰেছ ঢেকীয়া শাক লৈ আহিছে। কণীৰে ঢেকীয়া শাকৰ ভাজি কোনে পায়। এয়া আজি ৰাতি নাখাওঁ বাৰু, কাইলৈ খাম। আৰু এয়া কি জানে? এয়া অসমীয়াৰ মান, অসমীয়াৰ সন্মান, তামোল। এয়া আনিছে মোৰ মানুহজনৰ কাৰণে। তেওঁ পেচাই তামোলে খাই থাকে, গতিকে মোৰ মানুহজনৰ কাৰণে তামোলো লৈ আহিছে। কিন্তু বাকী গোটেই বস্তুখিনি মোৰ কাৰণে আনিছে। এয়াই মোৰ মৰম, ভালপোৱা। এয়াই আচলতে বস্তু যিয়েই নানক কিয়, এই যে মৰমখিনি পাওঁ, এইখিনিতে মই সঁচাকৈ বহুত ভগৱানক ধন্য মানো। কাৰণ এনেকুৱা এখন শহুৰৰ ঘৰ পাইছোঁ, এনেকুৱা মোৰ আত্মীয় পাইছোঁ। সঁচাকৈ তেখেতসকলে যিটো মোক মৰম ভালপোৱা দিছে, মই কেতিয়াবা আৱেগিক হৈ যাওঁ। মই তেখেতসকলৰ কাৰণে একোৱেই কৰিব পৰা নাই। আৰু বিশেষকৈ আজি এই প্ৰসংগতে মই কওঁ, মই শহুৰ দেউতাক খুব কম সময় পাইছিলোঁ। মাত্ৰ মই 1.5 বছৰমান পাইছিলোঁ মোৰ বিয়াৰ পিছত। তেখেতৰ সেই 1.5 বছৰত মই তেখেতৰ পৰা যিমানখিনি কথা শিকিছোঁ, সেইখিনি মই হয়তো মোৰ গোটেই জীৱনতো শিকিব পৰা নাই। আৰু মোৰ শাহু মা, তেখেতকতো মই আজিও ইয়াৰ পৰাই সেৱা কৰিছোঁ। তেখেত ভগৱানৰ ৰাজ্যতে আছে।
তেখেতে মোক কেতিয়াও বোৱাৰী বুলি নাভাবিলে, সদায় নিজৰ ছোৱালীৰ নিচিনা ভাবি গ'ল। গতিকে তেখেতৰ কথা যেতিয়াই মনত পৰে মই বহুত আৱেগিক হৈ পৰো। তেখেতক শেষ বিদায়ৰ মুহূৰ্ততো মোৰ হাতখনত ধৰিয়ে তেখেতে স্বৰ্গলৈ যাত্ৰা কৰিছিলে। গতিকে আৰু বিশেষ নকওঁ, খুব ফূৰ্তিত ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, শেষত শাহুমালৈকে খুব মনত পৰি গ'ল। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই দেই, ৰাখিছোঁ, বাই।